যে বিষ্ণু ৰাভাৰ জীৱন দৰ্শনটোৰ বিষয়ে মানে আমি চিন্তা কৰিব লাগে আৰু পালন কৰিব লাগে। তেওঁ যেনেকৈ জীৱন যাপন কৰি গ'ল আৰু আমাক যি দি গ'ল সেইটো আমি যদি পালন নকৰোঁ, সেইমতে আমাৰ জীৱনটোৰ যদি নচলে, তেনেকুৱা মানসিকতা যদি আমাৰ নহয়, তেতিয়াহ'লে পালন কৰিতো অকল পালন কৰি লাভ নাই। সেইটোৱেই মই মানে বিশেষ গুৰুত্ব দিওঁ। আৰু তো আজিৰ এই শুভ দিনত আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব? মই সমগ্ৰ অসম সমগ্ৰ মানৱ জাতিলৈ মোৰ এইটোৱেই বাৰ্তা যে সকলোৱে বিষ্ণু ৰাভাৰ নিচিনা প্ৰেম, যিটো মানৱতা প্ৰেম, মানৱ প্ৰেমৰ কাৰণে তেওঁ আন্দোলন কৰি গৈছে। আৰু তেনেকুৱা আমিও যেন পৰস্পৰ প্ৰেম, পৰস্পৰৰ মাজত মিলা প্ৰীতি, যিকোনো ৰাজনীতিৰ কথা কোৱা নাই মই, যিকোনো মানে মানুহ হিচাপে মানুহৰ প্ৰতি প্ৰেম থাকিলে মানুহ সমাজ, মানৱ জাতি, বিশ্ব জীয়াই থাকিব, নহ'লে কিন্তু ধ্বংস হ'ব।